এই যে H1B ভিজাক লৈ আমেৰিকাত হাহাকাৰ চলি আছে না, যে $1,00,000 USD দিব লাগিব, তাত থাকিব লাগিলে, যাব লাগিলে, এইবিলাক না কেৱল হাৱা, বেলেগ একো নহয়। এই যে $1,00,000 যে ফিজটো আছে না, এইটো প্ৰতি বছৰে দিব নালাগে, কেৱল একবাৰে দিব লাগিব। আৰু এইটো না সি দিব নালাগে, যাৰ তাত না এই যে ভিজাখন আছে না আগৰ পৰাই আছিল, সি না ইয়াক ৰিনিউ কৰিব বিচাৰে, সি দিব নালাগে। এই ফিজটো দিব লাগিব কেৱল তেওঁ যি না প্ৰথমবাৰৰ কাৰণে তাত যাব খুজিছে, তাত না ভিজা ল'ব খুজিছে, যি না প্ৰথমবাৰৰ কাৰণে এপ্লাই কৰিছে, সি এই ফিজটো দিব লাগিব, বাকীবিলাকে নালাগে। যাৰ তাত না এই ভিজা আগৰ পৰাই আছে, যোনে না আগৰ পৰাই তাত আছে, চলি আছে, সি না এই ফিজটো দিব নালাগে। আৰু না যোন তাত ভিজা লৈ বাস কৰি আছে, সি না ভাৰতত উভতি হোৱাৰ দৰকাৰ নাই। সি না তাত থাকিব পাৰিব, আগতে যেনেকে থাকিব আছিল, আগতে যি ৰুল আছিল, ৰেগুলেশ্যন আছিল, এতিয়াও তেনেকুৱাই থাকিব। তাত না কোনো চেঞ্জ নাই। এই যে ফিজটো আছে না কেৱল তেওঁহে দিব লাগিব, যোনে প্ৰথমবাৰৰ কাৰণে তাত যাব খুজিছে, তাত না ভিজাৰ কাৰণে আবেদন কৰিব বিচাৰিছে, যি না ভিজা ল'ব খুজিছে, সিয়ে কেৱল $1,00,000 US দিয়ে সেই ভিজাখন ল'ব পাৰিব। যেনেকে এটা আমি টিকেট কিনিম, $1,00,000 দি পেলাই আমি সেই টিকেটটো কিনিম, যাৰ হাতত এই টিকেটটো আগতে আছে তাৰ ওপৰত নাই একো প্ৰভাৱ নাই। যোনে এই টিকেটটো নতুনকে কিনিব খুজিছে, সিয়ে $1,00,000 দিব লাগিব, চিম্পল। এই যে হাকাৰ গিলা আছিল না, এনাই আছিল। প্ৰমাণৰ কাৰণে মই না US প্ৰেছ ছেক্ৰেটাৰী যে আছে না, কেৰলিনা লেভিট, তেওঁৰ না টুইটটো মই ইয়াত দি দিছো, আপুনি না 2 ছেকেণ্ডৰ কাৰণে পঢ়ি চাব পাৰে।